নমস্কাৰ বন্ধুসকল, আজি আমি দুই বন্ধু আহি উপস্থিত হ'লোহি গোলাঘাট পতীয়াপথাৰ বিয়া ঘৰত। আচলতে পতীয়াপথাৰ এখন নতুন ঠাই, গোলাঘাটৰ মানে দূৰত্ব আমাৰ মেৰাপানী তুলনাত নতুন ঠাই। আজি এই পতীয়াপথাৰ বন্ধু আমাৰ পদুমৰ ঘৰত আহি গ'লোঁ শুভ প্ৰস্তুতা বিয়া খাবলৈ বুলি। আমি অকণমান পতীয়াপথাৰ যি বিবাহৰ দৃশ্য আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব আপোনালোকে। ঠিক আছে। এয়া আমাৰ কইনা আচলতে দেউতাক পিতৃ একদম হেণ্ডচাম হৈ আছে। আচলতে পিতৃ বুলি নকয়ে, য়ং বয় বুলিয়ে ক'ব। আৰু মোৰ একেলগে সতীৰ্থ দোষ প্ৰিয় দোষ একেলগে থকা বহুত দিনৰ মূৰত লগ পালোঁ, ভাল লাগিলে আচলতে। আজি এই পতীয়াপথাৰ যি শুভ প্ৰস্তুতা পদুম বৰাৰ গগৈ কইনা ঘৰৰ শুভ প্ৰস্তুতা বিবাহ আমি খাবলৈ আহিলোঁ। এই সামগ্ৰী পতীয়াপথাৰ সামগ্ৰী দৃশ্যবোৰ আমি মানে কেনেকৈ আচলতে ইয়াত বিয়া তোলে তাৰ দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব বিউ বৰা ব্লগছ। এইগৰাকী হ'ল আচলতে কইনা, আমাৰ বন্ধুৰ কইনা হয়। এইফালে আমাৰ ভাইটি আছে। আচলতে পতীয়াপথাৰত আমি বৰ্তমান উপস্থিত আছোঁ। অকণমান পতীয়াপথাৰ বিবাহৰ দৃশ্যসমূহ প্ৰস্তুতা বিবাহৰ দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে যিটো কোৱা হয় তোলনি বিয়া, আমাৰ সাধাৰণতে অসমীয়া ভাষাত কোৱা হয় তোলনি বিয়া, শুভ পুষ্পিতা বুলি কয়। আমাৰ আইতাসকল আছে, কিন্তু আজি গোলাঘাট পতীয়াপথাৰত যি তোলনি বিয়া হৈছে, তোলনি বিয়াত এটা আচলতে মই দেখা নাই। আচলতে যিটো আমাৰ বিয়ানাম হয়, বিয়ানাম শুনা নাই। অকণমান গাই দিব নি বাৰু? বিয়ানাম নাজানে আপোনালোকেতো বয়োজ্যেষ্ঠ মানুহ জানিব লাগে। আমাৰ আইতা এগৰাকী আছে, অকণমান বিয়ানাম গাই দিব নেকি? পাহৰিলে। আচলতে গোলাঘাট পতীয়াপথাৰ আচলতে এটা দুখৰ বিষয় যে এইটো আচলতে এটা ফোক কালচাৰ বস্তু। তোলনি বিয়াত শুভ প্ৰস্তুতা বিবাহত বিয়ানাম গোৱাটো এটা লোক সংস্কৃতি বস্তু। আচলতে এইবিলাক হ'ব লাগে। এইফালে আচলতে আমাৰ আছে, গাই দিব নেকি? বিয়ানাম গাই দিব নেকি? আচলতে বিয়ানামটো আচলতে এইফালে গোৱা নহয় নেকি বাৰু? আচলতে গাই শুনাব লাগে। আচলতে এইবিলাক যাম বুলি ভাবিছিলোঁ, সমাজ পতা নাই, হ'লেও গাব পাৰি আৰু। এটা কথা কিন্তু আমি বিভিন্ন ক্ষেত্ৰত দেখি আহিছোঁ, আমাৰ বাইদেউগৰাকীয়ে অকণমান এইফালে চাব, এইফালে অকণমান চাই দিব। আচলতে কি হয়, এই বিবাহ বুলি ক'লে মানে আমাৰ যে মানে পুষ্পিতা বিবাহেই হওক বা শুভ বিবাহেই হওক, এইফালে চাব অকণ ব্যস্ত। আচলতে কথা এটা সুধি দিওঁ, বিবাহ বুলি হ'লে শুভ পুষ্পিতা বিবাহেই হওক বা আপোনাৰ শুভ বিবাহেই হওক, কি হয় মহিলাসকলৰ আচলতে খৰচটো বেছি হয় নেকি? ষ্টাইল কৰোঁতে হয় নহয়, মানে সাজ পোছাকো বেছি লাগে। হয়, আচলতে এইদৰে আচলতে যি গোলাঘাট পতীয়াপথাৰ আমাৰ বন্ধু পদুম গগৈ ঘৰতে আচলতে কইনাৰ বিয়া অকণমান স্মৃতিৰ কাৰণে ভিডিঅ'টো কৰি দিলোঁ। এইদৰে আচলতে উদযাপন কৰিছে। কথা হ'ল কি, এটা কথা আচলতে দুখেই লাগিছে, মহিলাসকলৰ মাজত আইসকলৰ মাজত আচলতে যিটো বিয়ানামটো আচলতে হ'ব লাগে। অনানুষ্ঠানিকভাৱে হ'লেও গাব পাৰে। গাই দিয়ক অকণমান গাই দিয়ক। এইবিলাক আচলতে লোক সংস্কৃতি বস্তু বৰ্তমান সমাজৰ পৰা, অসমীয়া সমাজৰ পৰা হেৰাই যাব ধৰিছে। মুখে গাই দিয়ক, অকণমান গাই দিয়ক। চকলি ভানুলতা ডিঙিবোৰ হেৰি হয় ন, ৰবাব তালে ভৰি লাগে ভানুলতা শান্তি সমে বুলি চাদৰ বৈ থৈছিলা। উৰুলি দি দিয়ক, ওলটা দিয়া। আচলতে এতিয়াহে বিয়া লাগিছে। বিয়ানামটো আচলতে গাবই লাগে, আনুষ্ঠানিকেই হওক বা অনানুষ্ঠানিকেই হওক। আচলতে এইটো এটা আমাৰ মানে সমাজৰটো এটা মানে লোক সংস্কৃতি বস্তু। বৰ্তমান কি হৈছে, এই বিয়ানামবিলাক
হেৰাই যাব ধৰিছে। এই হেৰাই যোৱাৰ মূলতে আমাৰ যিবিলাক নৱপ্ৰজন্ম সিহঁতি মানে পাহৰি যাব ধৰিছে। যদি আপোনালোকৰ নিচিনা বয়োজ্যেষ্ঠ মানুহবিলাকে এইবিলাক ধৰি নাৰাখে তেতিয়া কি হ'ব, অসমীয়া সমাজৰ পৰা এইবিলাক লোকসংস্কৃতি কালচাৰ বস্তু হেৰাই যাব। হয়, এইদৰে খানা আয়োজন চলিছে। এইফালে মাছ বনাইছে, এইফালে কি বনাইছে, মাছেই হয়। এইটো গাহৰি বনাইছে, এইটো ব্ৰইলাৰ, এইটো গাহৰি বনাইছে। আচলতে ৰান্ধনীকেইজনে আমাৰ ধুনীয়া বনাইছে খানাটো। আমি খালোঁ বাৰু, ভালেই হৈছে। অকণমান কৈ দিব নেকি কেনেকুৱা? ভাল হৈছে, ভাল হৈছে, ধুনীয়া বনাইছে। আপোনাৰ ওচৰৰে চাগে, খেলৰে সুন্দৰ হৈছে দেই, ধুনীয়া বনাইছে। আমাৰ মাজত আছে কইনা মাক। আচলতে আমি কইনা মাকৰ পৰা জানিব বিচাৰিম। কোৱা হয় অসমীয়া ভাষাৰ কথা আছে।